অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 7 অক্টোবৰত 30 লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। 35,000 পৰিয়াললৈ হাঁহি বিৰিঙিব। অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধন। হয়, অহা 7 তাৰিখে লাভ কৰিব অৰুণোদয় 3.0 ধন। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ, ৰন্ধন গেছ কিনিবৰ বাবেও পাব 250 টকাৰ ৰাজ সাহায্য। পুনৰবাৰ জনাইছো, অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ। পুনৰবাৰ জনাইছো, অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালৰ বাবে আৰু এটা ভাল খবৰ, ৰন্ধন গেছ কিনিবৰ বাবে পাব 250 টকাৰ ৰাজ সাহায্য। 1 নৱেম্বৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে দাইল, নিমখ আৰু চেনি লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব বাছনিভুক্ত মহিলাই। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।